Assamese Vlogs স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো আপোনালোকে থাম্বনেল দেখি গম পাইছে আজি ভিডিওটো অকমান ইন্টাৰেষ্টিং হ'ব আৰু আজি কলকাতালৈ জাৰ্নি কৰিম কাৰণটো হ'ল মোৰ ভাগিনীজনী যে জন্ম হৈছে আপোনালোকে জানেই সো তাইক চাবলৈ যাম মোৰ লগত যাব মোৰ দেউতা বা আৰু জেঠিমা সো ট্ৰেইনত যাম আপোনালোকেও চাই থাকক আপোনালোকৰ লগত যিখিনি পাৰো শেয়াৰ কৰিম এটা চাও বলক পেকিং কি কৰিছে আৰু এয়া পেকিং চলি আছে ট্ৰেইনত আৰু জেঠিমা আজি ফাৰ্স্ট টাইম কলকাতা যাবা তোমাৰ কেনেকুৱা লাগি আছে মনটো ভালে লাগিছে পুৰা মানে ফুটিত আছা না যাম বুলি বা আৰু এইবোৰ হল পেকিং দাদা যাম আৰু আমি কলৈ যাবা কিয় তুমি নাজানা নেকি আমি কলৈ যাম হ'ব নেকি বেছি এক্টিং হল কেতিয়ালে মানে দিৱালীৰ পিছত আহিম আৰু হয় আৰু এতিয়া ফাইনেলি ৰখি ৰখি উবেৰ আহিল আৰু মোৰ ড্ৰেছটো চেঞ্জ কৰিছোঁ কাৰণ সেইটো পিন্ধি থাকোঁতে বহুত বেছি অশান্তি পাই আছিলোঁ সেইকাৰণে সেইটো খুলিলে এবাৰ এইটো পিন্ধিছোঁ চ' উবেৰ আহিল এতিয়া গাড়ীত উঠোঁ চ' চাই থাকক আৰু Tata. And finally ট্ৰেইনত উঠিলো আৰু এতিয়া বহি আছো ট্ৰেইন ষ্টাৰ্ট দিয়া নাই 12টা 20ত দিব সো এটা বহি লৈছো বেগবোৰ থৈ লৈছো আৰু এতিয়া অকমান ওলাই আহিছো 12টা পিছত ট্ৰেইন ষ্টাৰ্ট দিব বহুত দেৰি আছে সেইকাৰণে এতিয়া অকমান ঘূৰিব কি আছো বাহিৰতে and yes finally start দিলে ট্ৰেইন পুৰা 12টা পিছত আছিল পুৰা 12টা 20তে ষ্টাৰ্ট দিলে সো হে আৰু জাৰ্নি ষ্টাৰ্ট দুটা লুডুত বিজি ট্ৰেইনতো লুডু গধূলি 6টা বাজি আছে কৰিছোঁ মই ওপৰত আহি বহিছোঁ মই ওপৰত আহি বহিছোঁ আৰু তলত আছে বা আৰু জেঠিমা আৰু দেউতা এইফালে এয়া ওপৰত দুটা বহি আছে আৰু বা আৰু জেঠিমা তলত বহি আছে
বাজি আছে আৰু আমি হাওৰা ষ্টেচন পামেই আৰু নামা নাই সো পেকিং কৰি লৈছোঁ আৰু এনেই গাটো বেয়া লাগি আছিল সো শুই থাকিলোঁ সেইকাৰণে আৰু এতিয়া 5টা বাজিব নামিবৰ হৈছে ভিনদেউ আহিব নিবলৈ ভিনদেউ হাজিৰ চাহ খাবলৈ হোটেলত সোমাম একদম উইক লাগি গৈছে বাপৰে আৰু এয়া হ'ল কলকাতাৰ চাহ এনেকৈ মাটিৰ বাচনত দিয়ে কলকাতাৰ য'তেই দোকানত মানে চাহ নাখালেও এয়া ঘটি এনেকুৱা মাটিৰ বাচনত দিয়ে চাহ কেনেকুৱা লাগিছে তিমা ভালে লাগিছে ফাইনেলি ঘৰ আহি পালো আৰু এইটো হ'ল ভিনদেউহঁতৰ কালী মন্দিৰ পিছত আহিম বাৰু এবাৰ ইয়াতে বহুত ডাঙৰ কালী পূজা হয় আৰু এইবাৰ কালী পূজাত ইয়াতে থাকিম আপোনালোকেও দেখা পাব চ' এতিয়া নাযাওঁ ভিতৰত দেখিছে এতিয়া মই ফ্ৰেজৰ লৈ পাকঘৰত আহিছোঁ মাহঁতে কিবা কিবি বনাইছে বনাইছা মা পুৰি আৰু কবি হাই বলো হাই কি বানাচ্ছো তুমি এই আমি লুচি বিলছি হ্যাঁ দিদি লুচি বানাচ্ছে মানে ভাজছে জেঠিমা আৰু দেউতাই পুৰি আৰু ঘুগুনি খাই আছে আমাৰ ভিনদেউ হাই বলি এয়া ভিনদেউৱে মাছ আনিছে ভকুৱা মাছ এয়া লোতে মাছ এয়া সৰু মাছ আৰু এয়া চিংড়ি মাছ আৰু এয়া পমপ্লেট কি করছো তুমি হ্যাঁ এতিয়া মই আছো বেলকনিত আৰু এতিয়া অকমান ৰেষ্ট ট্ৰেইনত জাৰ্নি কৰোঁতে বহুত বেছি ভাগৰ লাগিল বহুত বেছি উইক লাগিছে গাটো চ' অকমান ৰেষ্ট লওঁ ৰাতিটো টোপনি অহা নাছিল ট্ৰেইনত চ' এতিয়া অকমান শুম বাকীবোৰক চিনাকি কৰি দিলোঁ অকল বা আৰু মাইনাক দেখুৱাব আছে চ' দেখুৱাম ইয়াৰ নেক্সট ভিডিঅ'ত পাব আৰু ইয়াতে নেক্সট আৰু ভাল ভাল ভিডিঅ' আহি থাকিব ইয়াত কালী পূজা হ'ব বেংগলী নিয়মত কালী পূজা হ'ব তাৰপিছত মন্দিৰ আছে আমাৰ ভিনদেউহঁতৰ এটা ডাঙৰ কালী মন্দিৰ আছে সেইটোও দেখুৱাম চ' ইয়াৰ নেক্সট ভিডিঅ'ত সেইবোৰ পাব আৰু আজিলৈকে এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে কমেণ্ট বক্সত নিশ্চয় জনাব কেনেকুৱা পালে